নমস্কাৰ। ৭৯তম স্বাধীনতা দিৱসৰ আমাৰ এই গান্ধী মৈদামত সমজিলাৰ সকলো বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ১৯টা দল আহিছে। আমাৰ লগতে জোৱানসকলেও অংশগ্ৰহণ কৰিছে। ইয়াত এই প্ৰতিকূল বতৰ নেওচি হ'লেও সকলোৱে অংশগ্ৰহণ কৰিছেহি। তাৰ লগতে আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ পৰা কমেও ৮টাকৈ দল সাংস্কৃতিক দল ইয়াত পৰিৱেশন কৰিব। মই আশা ৰাখিলোঁ জোনাইবাসী ৰাইজে আহি যাতে সিদিনাখনি সকলোৱে এই আমাৰ ৭৯তম স্বাধীনতা দিৱস উপভোগ কৰে।